ব্ৰেকিং নিউজ গুৱাহাটীৰ নাৰেংগী কলংপাৰ বজাৰত গো মাংস বিক্ৰী কৰি ৰাইজৰ ৰোষত পৰিল এজন মুছলমান সম্প্ৰদায়ৰ যুৱক। নাৰেংগীৰ কলংপাৰ বজাৰত এজন মুছলমান সম্প্ৰদায়ৰ কুকুৰা মাংসৰ ব্যৱসায়ীয়ে কুকুৰা মাংসৰ লগত গৰুৰ মাংস বিক্ৰী কৰি অহাত ৰাইজে হাতে লোটে ধৰা পেলায়। লগতে ৰাইজৰ মাজত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। পিছত আৰক্ষীয়ে পৰিস্থিতি নিয়ন্ত্ৰণ কৰে। গুৱাহাটীৰ পৰা ৰমীন মণ্ডল আৰু হিমাংশু দাসৰ ৰিপৰ্ট, নৰ্থ ইষ্ট লাইভ টুডে। এই দোকানখনতে মানে ক'ৰবাৰ পৰা কোনোবাই টোপোলা আনি দিয়ে আৰু এওঁ মানে বিক্ৰী কৰে বুলি ৰাইজে কৈ আছে তাৰমানে। আৰু তেওঁৰ দোকানত এটা টোপোলা পোৱা হৈছে এতিয়া গৰু মাংস বুলি, কিন্তু এতিয়া মানুহে কৈ আছে, ৰাইজে কৈ আছে, আমি দেখিছোঁ গৰু মাংসৰ দৰে দেখা যায়।